গুড মৰ্ণিং। গুড মৰ্ণিং। হয় কওক। আপুনি কালি ফোন নকৰিলে? কালি ফোন নকৰিলো মানে কালি মই একচুৱেলি অকণমান ভিতৰলৈ গৈছিলোঁ, তাত আপোনাৰ নেটৱৰ্কটো ইমানেই ইছ্যু নহয়, মই সেইকাৰণে আপুনি ফোন কৰিব নোৱাৰিলোঁ। এইটো ডাউনলোড নকৰিলে আপুনি? এইটো মই চাইছোঁ আপোনাক, আপুনি এইটো কৰি লওকচোন। ছিগনেলটো মই হেৰি কৰিলোঁ, ছিগনেলটো কৰিছিলোঁ, তাৰপিছত আপোনাৰ এইটো মই অকণমান জনা নাই নি, শিকিব লাগিব আপোনাৰ পৰা ছিগনেল এপটো। নহয় নহয় নহয়, আপুনি ছিগনেলটো হোৱাটছএপত যেনেকৈ আপুনি হেৰি কৰিলোঁ, আপোনাৰ মোবাইল নম্বৰটো দি পেলাই আপোনাৰ সেইটো দি হেৰি কৰি ল'লেই হ'ল। হয়নে? আপুনি মোবাইল নম্বৰটো দি পেলাই সেইটো দি কৰি ল'লে এইটো হোৱাটছএপটো মানে ৰিস্কি আছে বস্তুটো মানে। আপুনি মোবাইল নম্বৰটো তাত মোবাইল নম্বৰ 2 মিনিটৰ কথা এটা আছে, পাতো। কওক কওক কওক। আমি গোটেইকেইজনে আলোচনা কৰিলোঁ, গোটেইকেইজনে আলোচনা কৰিলোঁ। আপুনি যিটো ডিমাণ্ড দিছিলে 1 কোটি টকাৰ যিটো মানে কৈছিলে যে এইটো কৰিলে আমি বাকীখিনি চাই দিম বুলি। নহয় মই ডিমাণ্ড দিয়া নাই, মই কৈছিলোঁ সেই পইচাটো লৈ পেলাই মই যিখিনি মানুহে পাইছে সেইখিনি মই ঘূৰাই দিম বুলি কৈছিলোঁ। কওক। এইটো মানে কি হ'ল, তাৰমানে আমাৰ পিনৰ পৰা ধৰি লওক দিয়াটো অকণমানতো গম পাইছে সম্ভৱ নহয়, তো কোম্পানীৰ লগত সেইকাৰণে কথা পাতিম। তাৰমানে আজি কথা পাতি আপোনাক এবাৰ ৰাতি ফোন কৰিম। তেতিয়ালৈকে মই ছিগনেলটো খালি কেনেকৈ কৰে আপুনি অকণমান মোক শিকাই দিব। ছিগনেলটো তাৰমানে আপুনি ছিগনেলটো সেইটো হেৰি কৰি ল'ব, এই ডাউনলোড কৰি পেলাই আপোনাৰ মোবাইল নম্বৰটো তাত দি পেলাই হেৰি কৰি দিলেই হ'ব। হয়নে? এনেকৈ তাৰমানে হোৱাটছএপটো যেনেকৈ আমি ইনষ্টল কৰোঁ তেনেকৈ হোৱাটছএপৰ যিটো প্ৰচেছটো সেইটোৱে। হয়নে? মই এপটো ইনষ্টল কৰি ৰাখিছোঁ মই ৰাখোঁতে। নহয় এতিয়া চাওক, এতিয়া আপুনি যিটো কথা কৈছে, এতিয়া বিশ্বজিৎ হতেতো আপোনাৰ কোটি কোটি টকা কালেকশ্যন কৰিছে মাৰ্কেটৰ পৰা। এইটো হেৰিটো অকণমান শুনক না, এইটো অকণমান কমিলে ভাল আছিলে, আমাৰো সুবিধা হয়। নহয় এতিয়া চাওক, এতিয়া দাহিয়াই পে'মেণ্টটো আপোনালোকক কৰিব নে নকৰে আমি কনফাৰ্ম নহয়, আৰু সেইটো বাৰু অলপমান কমিব বাৰু, সেইটো কথা নাই। চাওক, দাহিয়াই পে'মেণ্টটো আপোনাক কৰিব নকৰে কনফাৰ্ম নহয়, কাৰণ কিবা ডাঙৰ জেং হ'লে দাহিয়া পলাই গুচি যাব দুবাই। হেল্ল', কিবা যদি ডাঙৰ জেং এটা লাগে ইন ফিউচাৰ, মইতো কি চিটুৱেশ্যন ক্ৰিয়েট হয় মইতো নাজানো, কাৰণ এতিয়া মোৰ লগত আৰু বহুতকেইটা সংগঠন লগ লাগিছে, তাহাঁতি আকৌ প্ৰেছমিট দিয়া কথা চিঞৰি আছিলে কালি। মই কালি তাহাঁত ডমিনেট কৰি ৰাখি দিছোঁ তাৰমানে, আৰু এইটোৱে মক্কেলটোৱে মাজত এনেই সোমাই চিঞৰ কৰি আছে। আমাৰ এইটো কি বুলি কয়, আমাৰ সেইদিনা কৈছিলোঁ যে আপুনি লিখিছিলে যে, তাক বাৰু এইবিলাক নকৰিবলৈ কৈছোঁ আমি। তাৰমানে এতিয়া ধৰক বস্তু তাৰমানে যদি বহুত ডাঙৰকৈ স্প্ৰেড হৈ গুচি যায়, তেতিয়া তাৰমানে বহুত বেয়া ফালে গুচি যাব বস্তু তাৰমানে। সেইকাৰণে এতিয়া দাহিয়াই কি কৰে কি নকৰে নাজানো, সিটো এটা মহা হেৰিটো মানুহটো কথা পাতি গম পাই গৈছে, দাহিয়াৰ লগত মই চিষ্টেম দেখি তাৰ থপৰা দেখি গম পাইছোঁ মই। সি আপোনালোক কিবা ডাঙৰ জেং হ'লে আপোনালোকক চবৰ ফালে এইটো ফচাই পেলাই সিটো মানে ফুটি দিব, সি তাৰমানে একদম চিধা কথা এইটো এটা। গতিকে মই কমোৱাটো মোৰ কাৰণে ডাঙৰ কথা নহয়, আপোনালোক চব অসমীয়া, মই অসমীয়া, সেইটো আমি কমাই ল'ম। সেইটোৱে আমি অসমৰে মানুহ, খিলঞ্জীয়া মানুহ, আপুনিও হয় ময়ো হয়, তো অকণমান মানে মোৰ কথাটো নহয়, চাওক ৰঞ্জিত ভাই, নহয় সেইটো হ'ব। তাৰমানে মোৰ কথাটো কি, মই তাৰমানে কেইটামান মানুহক, যিকেইটা মোৰে মানুহ, তাহাঁতক মই তাৰমানে অলপমান পইচা ঘূৰাই দিম বুলি মই কমিটমেণ্ট কৰিছোঁ। মই আপোনাক সেইটো কথাও মই কৈছোঁ যে আপুনি যিটো আমাক হেৰি কৰিব, তাৰ অলপমান পইচা আমি মানে বস্তুটো আমি ঘূৰাই দিব লাগিব। আৰু তাৰ উপৰিও মোৰ লগত আৰু 3টা সংগঠন আছে। যদিও 3টা সংগঠন আছে, সেইবিলাক মোৰ আণ্ডাৰতে থকা সংগঠন বাৰু, তাহাঁতিও চিঞৰ বাখৰ কৰি আছে তাৰমানে। দেউৰী সংগঠনটো আপোনাৰ আণ্ডাৰত থকা সংগঠন হয়। কি ক'লে? দেউৰী সংগঠনটো আপোনাৰ আণ্ডাৰত থকা সংগঠনে হয়। নহয়, তাৰে সংগঠনৰ লগত মোৰ লিংক নাই। মোৰ গুৱাহাটী সংগঠনৰ কথা কৈছোঁ মই। মোৰবিলাক এইবিলাক বেলেগ মানুহ, মোৰ বিজেপি, কংগ্ৰেছ বা এনেকুৱা জাতীয়তাবাদী সেইবিলাক সংগঠন আছে আমাৰ লগত। হয়। এতিয়াতো আপাৰ আছামতো ঘৰে সংগঠন আছেতো। অকণমান আমাৰ ৰিকুৱেষ্টটো ৰাখক, অকণমান কম। আপোনাৰ ৰিকুৱেষ্টটো মই ৰাখিম, আপোনাৰ ৰিকুৱেষ্টটো মই নাৰাখোঁ বুলি কোৱা নাই, সেইটো আমি কথা পাতিছোঁ, আপোনাৰ ৰিকুৱেষ্টটো আমি ৰাখিম। কিন্তু কথাটো হৈছে যাতে চিটুৱেশ্যনটো এনেকুৱা হ'ব নালাগে, আপোনালোকে দাহিয়াৰ লগত গোটেই কথাখিনি ডিছকাছ কৰি পেলাই, দাহিয়া এতিয়া এনেকুৱা এটা মানে চতুৰ মাথা এটা এপ্লাই কৰিব, যিটো মাথাৰ লগত লগ লাগি পেলাই মোৰ দিমাগটো উল্টা হৈ যাব, মানে সেনেকুৱা চিটুৱেশ্যন এটাহে যাতে ক্ৰিয়েট হ'বগৈ নালাগে বস্তুটো কৰি পেলাই। মই সেইটো কথা কৈছোঁ তাৰমানে। সিটো মানে সি চলাই থাকক, যি কৰে কৰি থাকক বস্তুটো। এতিয়াতো শুনক না, এতিয়াতো যিকেইটা মানুহক আপুনি ঘূৰাই দিম বুলি কৈছে,
এতিয়া 19 তাৰিখৰ পৰা যদি কোম্পানী ধুনীয়াকে চলি যায় তেতিয়াতো আপুনি ঘূৰাব নালাগে, তেতিয়া কোম্পানী পিনৰ পৰাই যাব এইখিনি, হয় নাই? যদি 19 তাৰিখে কোম্পানী চলে চাওক, এই কোম্পানীবিলাকে কেনেকুৱা কৰে, এতিয়া বিগ বিবুলটো আপুনি গম পায়, নাৰায়ণ পাল গম পাওঁ। বিগ বিবুল যিটো নাৰায়ণ পালে মোৰ বাইদেউ এজনী 18 লাখ টকা থৈ দিছে যোৰহাটৰ। এতিয়া তাই BIOত কেছ ৰেজিষ্টাৰ কৰিব, সেইদিনা আমি হেয়াৰ কৰিছোঁ আহি পেলাই। এতিয়া মানুহবিলাকে ভয় খায়, এতিয়া বিগ বিবুল 2টো উলিয়াইছে, তাহাঁতৰ প্ৰচেছটো কি আমি জানো, সেই বস্তুবিলাক কেনেকৈ চলে। আপুনি ট্ৰেডিং এফেক্সটো বুলি এটা উলিয়াব, তাহাঁতি এতিয়া দেখুৱাব যে আপুনি হেৰি কৰিম বুলি ক'ব, সেইটো কি বুলি কয়, আমি এডুকেশ্যন প্ৰভাইড কৰিম, সেনেকৈ কয় গোটেই বস্তু। প্ৰচেছটো একেইটো। আমি আগতে আৰু এটা কোম্পানী ধৰিছিলোঁ, সেইটো মই প্ৰেছ মিট দিম আপোনাৰ। এইটো কি আছিলে কোম্পানীটোৰ নাম, ভেলি দাস বুলি কোম্পানী এটা, য'ত মোৰ নিজৰে আপোনাৰ হেৰি কি বুলি কয়, নিজৰ কাজিন চিষ্টাৰজনী পইচা সোমাই আছে আপোনাৰ 1,20,000 টকা, ভেলি দাস বুলি। তাৰ